গলি ক'ত যাবি ক'ত মন্দিৰত হনুমান মন্দিৰত গৈ কি চাবি কেনেকৈ সেৱা কৰিবি অঁ এংকে ইয়াত গীতাক চাবা ইমান সৰু সৰু দেখা পাইছে আজি আমি হনুমান মন্দিৰ যাম নমস্কাৰ সকলোকে কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক ভালে আছে মই ইয়াতে ভয়েস ওভাৰ দি দিছোঁ কাৰণ গাড়ী বহুত বেছি শব্দ আছিলে লগতে স্বাগতম জনাইছোঁ আজি নতুন এটি ভিডিঅ'লৈ আজি আমি সকলো গৈ আছোঁ হনুমান মন্দিৰলৈ বছৰটোৰ প্ৰথমটো মঙ্গলবাৰ আছিল আৰু সেইকাৰণে সকলো গৈছোঁ মা গৈছিলে মই গৈছিলোঁ বৌ গৈছিলে বহুত বেছি শব্দ হৈ থকাৰ বাবে ভয়েস ওভাৰ দিলোঁ গতিকে বলকচোন ভিডিঅ'টো চাওক আৰু ভিডিঅ'টো এনজয় কৰি যদি ভাল পায় লাইক শ্বেয়াৰ আৰু কমেণ্ট এটা কৰিবলৈ নাপাহৰিব পাই গ'লো আমি মন্দিৰ এহে সোমনাথ মন্দিৰ আগে আগে এটা আছিলে দেখোন দোকান এইটো হৈছে আৰু এয়া হৈছে হনুমান মন্দিৰ আৰু আপোনালোক সকলো দৰ্শন কৰি লওক ইয়াত এইটো সাই বাবাৰ মূৰ্তিটো আছে ৰাস্তাৰ একেবাৰে ওচৰতে আহি খুব ভাল লাগিছে আজি মনটো ভাল লাগিছে আমি প্ৰথমবাৰৰ বাবে আহিছোঁ প্ৰথমবাৰ আমাৰ ৰাস্তা খেলিমেলি হ'ল আমি এটা বেলেগলৈ গুচি গ'লোঁ সোমনাথ মন্দিৰলৈ বাৰু একো নাই বাবাও মাতিছিলে দৰ্শন কৰিলোঁ ইয়াত আহি পেলাই ভাল লাগিলে এতিয়া বেলেগ একো নাই লাহে লাহে ঘৰলৈ যাওঁগৈ আৰু অলপ বজাৰ আছে বিশেষকৈ নিউ বৰ্ণ বেবী এটাৰ কাৰণে কাপোৰ অলপ কিনিব আছিলে সেইটোৱে কিনি ল'লোঁ কি অৱস্থা ঠিকে আছো না উঠত একোই না লিপষ্টিক চিপষ্টিক আমাৰ মাক বোলে ফকৰা পৰা আৰু আজিৰ দিনটোতো মই আপোনালোকৰ লগত ভালকৈ কথা পতাই হোৱা নাই আজি গ'লোঁ হনুমান মন্দিৰলৈ ৰাতিপুৱা আজি হৈছে বছৰটোৰ প্ৰথমটি মঙ্গলবাৰ আৰু বহুত দিনৰ পৰা যাম বুলি ভাবি আছিলোঁ মিলা নাছিলে আজি ভগৱানে মিলালে আৰু আমি গ'লোঁ সকলো আৰু আহি পালোঁ 2টামান বজাত আহি পাই এনেকুৱা মূৰৰ বিষ আছিলে এফালে টিউশ্যন মূৰৰ বিষ আছিলে এফালে টিউশ্যনো আছিলে ক্লাছেছখিনিও কৰিব লাগিব সেইখিনি কৰি ল'লোঁ কৰি পাই আজৰি হোৱালে দেৰি হৈ গ'ল অকণমান আজৰি হৈ শুলোঁ টেবলেট এটা খাই পেলাই তাৰপিছতে আৰাম পালোঁ আৰু এতিয়াহি আপোনাৰ লগত কথা পাতিছোঁ আৰু বছৰটোৰ প্ৰথমটি মঙ্গলবাৰ গৈ বিৰাট ভাল লাগিলে বহুত দিনৰ পৰা যাম বুলি আশা আছিলে মানে পৰা নাছিলোঁ কিবা এটা নহয় কিবা এটা অসুবিধা আহি পৰিছিলে কিন্তু এইবাৰ চাগে মিলাইছিলোঁ আমাক যাবলৈ তেখেতে মাতিবও লাগিব তেতিয়াহে আমি যাব পাৰিম গতিকে বলক আজিৰ ভিডিঅ'টো যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে চাব লগতে লাইক শ্বেয়াৰ আৰু কমেণ্ট এটা কৰিবলৈ নাপাহৰিব ভিডিঅ'টোত ভাল লাগে কাৰণ আপোনালোকৰ কমেণ্টবিলাকে উৎসাহ দিয়ে প্ৰেৰণা দিয়ে লাইকবিলাক পালে ভাল লাগে মনটো ইমানতে আজিৰ ভ্লগটো ইমানতে সামৰণি মাৰিছোঁ নতুন এটি ভ্লগৰ সৈতে আপোনালোকৰ লগত আকৌ মুখামুখি হ'ম আৰু বলক আজিলৈকে ইমানতে